बङाइगावनि साफ्राकाटायाव सिनाय मोनै दुथांफोरा डाम्पार सालायगिरि बिगोमा आरो सामलायगिरिखौ गाग्लोबदों। थांनाय हरनि समाव बङाइगावनि साफ्राकाटायाव सिनाय मोनै दुथांफोरनि मोनसे हानजाया डाम्पार सालायगिरि बिगोमा आरो सामलायगिरिखौ इनायै गाग्लोबनाय जाथाय सोमजियो। मिथिनो मोननाय बायदिब्ला बङाइगाव जिल्लानि साफ्राकाटानि माहारियारि राजा लामाजों खारबाय थानाय गंसे डाम्पारखौ सिनाय मोनै दुथांफोरनि मोनसे हानजाया लाखिनानै डाम्पार सालायगिरिखौ गाग्लोबनायनि उनाव गारिखौ बुफाय बुसि खालामो। डाम्पार सालायगिरिया गारि बिगोमानि जाथायनि बागै खौरां हरनायाव गारि बिगोमा आरो सामलायगिरिया जाथायसालियाव नुजाथिनाय लोगो लोगो दुथांफोरनि हानजाया बिसोर सानैखौ इनायै गाग्लोबनानै जोखोम खालामो। जाथायसालियाव दुथांफोरनि गाग्लोबनायाव जोखोम जानाय साथामखौबो बङाइगाव लवार आसाम देहा फाहामसालियाव फाहामथाय होगासिनो दङ। जाथायसालियाव नर्थ बङाइगाव पुलिसनि मोनसे हानजाया नुजाथिहैनानै जाथायनि सायाव नायबिजिरनायखौ जागायजेनो। ঘটনাটো হোৱা ওতে মই ABCI কোম্পানীৰ পৰা ওলাই আছোঁ, খালী গাড়ী ABCI কোম্পানীৰ পৰা ওলাই আছোঁ। তে এখন গাড়ী আৰু কি AS01 BC 1148 কি আছিল এইখন এল্টো গাড়ী, এইখন ৰাস্তাৰ মাজত খাৰা কৰি থৈ দিছে, থিয় কৰি থৈ দিছে, ৰাস্তা ব্লক কৰি দিছে। তে মই তাতে জিৰাৰ পিছত মোক কল বোলে নামাৰ পিছত ডাইৰেক্ট মাৰপিট শুরু। কিয় মারছে? কবাই নাপাং মই মাৰি হেনা গিলাচ টিলাচ গাড়ী ভাঙি দিল। পিছত মই মহাজনক ফোন মাৰলোঁ, মহাজনে যাই পোৱাৰ আগত যাই খালি গাড়ীৰ পৰা নুমছে উমাকো মাৰি শুরু কৰি দিছে। এতিয়া মই কম নাপাম পইচা ডিমাণ্ড কৰিছে নে কিবা আছে মই ক'ব নোৱাৰোঁ। মই খালি মালটা খালী কৰি অহাৰ পিছত এইখিনি যে হ'ল এই মানুহটোতো মই দেখিলে গম পাম। মানুহ মোটামুটি মালটো ক'ত পেলাই আছে? মালটো এইটো ABCI কোম্পানীৰ। তাৰ পৰা আহি থাকোঁতে আহি থাকোঁতে ৰাস্তাটো ব্লক কৰি দিছে। ল'ৰা আছে ফাৰ্ষ্টতে 3-4জন আছিল তাৰপিছত মাৰুতিখনৰ লগত। তাৰপিছত আৰু যখন মেলা মানুহ আহি গৈছে 10-12জন আহি গৈছে। আমি বঙাইগাঁৱত আছিলোঁ, মই আৰু আতৰ ৰহমান দাদা হয় মোৰ। তো এইখিনি সময়ত দাদাৰ এই ডাম্পাৰৰ চালকজনে মোবাইল ফোনত ক'লে যে চাপৰাকাটা ছাইডত আমি মাল পেলাওঁতো, তাতে চাপৰাকাটাত কোনোবাই বোলে গাড়ীৰ সন্মুখৰ গ্লাছখন ভাঙি দিছে। তো আমি লগে লগে গ'লোঁ ঠাইখনত, যাই চাওঁ গাড়ীখন মেইন ৰাস্তাত থিয় হৈ আছে, ভাঙিছে আৰু কি সন্মুখৰ কাজখন। তো আমি যাই জাষ্ট নামিছোঁ, নামাৰ লগে লগে ইহঁতে 6-7জনীয়া টিম এটাই আহি মাৰ ধৰ আৰম্ভ কৰিছে। বহুত বেয়াকৈ হিল চিল লাঠি চাঠি লৈ আহিছিল ইহঁতে। মই চিনি নাপাওঁ, চালে চিনি পাম আৰু এই চাপৰাকাটা ফ্লাইঅভাৰটো যে আছে ইয়াৰ পূব ছাইডৰ লেফ্ট কৰ্নাৰত। কিমানজন ল'ৰা আছে? 6-7জনমান আছিলে। চিনি পোৱা নেকি? মই এনে চালে চিনি পাম, কিন্তু নাম চাম একো নাজানো। আচ্ছা, কিয় গাড়ীখন কিয় ৰখাইছে? চালকে কৈছে নেকি কিবা? নাই, গাড়ী ইহঁতে ভাঙি দিছে সন্মুখৰ গ্লাছখন। কিয় এনেই ভাঙি দিছে? গাড়ী আহি আছে, ইহঁতে হিল মাৰি ভাঙি দিছে। হয় নেকি? তাৰপিছত এই খবৰ পাই আমি গ'লোঁ। যোৱাৰ পিছততো আমি নামাৰ লগে লগে মাৰপিটে আৰম্ভ কৰিলে। একো বুজিয়ে নাপালোঁ কি হৈছে কি হোৱা নাই। হয় নেকি? হয়। এতিয়া হস্পিটেলত কোন কোন আছে? হস্পিটেলত এতিয়া দাদা আছে আতৰ ৰহমান, তেখেতটো অসুস্থ হৈ আছে। বেয়াকৈ মূৰত মাৰিছে পাথৰেদি। হয়। পুলিচ পিছত মই তাৰে পৰা পলাই যাই ফোন চোন কৰিছিলোঁ মানুহসকলক, ঘৰৰ আত্মীয় স্বজনক। সিহঁতে পুলিচ লৈ আহিছিল স্পটত। পুলিচ লগালগ গৈছে? হয়, লগালগ নহয়, আধা ঘণ্টামান পিছত। পুলিচে মানুহ ধৰিছে নেকি? মই ক'ব নোৱাৰিলোঁ, মইতো মাৰ খাই এই হস্পিটেলত আহিলোঁ।